সালা আজিও ক্লিয়াৰ নহ'ল বে। হেল্ল' ছাৰ ছাৰ ওলালোঁ ছাৰ প্ৰজেক্ট ছাৰ কমপ্লিট হ'লেই আৰু জাষ্ট ছাৰ এই ভাতকেইটা খাবলৈ আছে খাই কিনে গৈ আছোঁ ছাৰ আকৌ হাগিব লাগিলে নহয় এই গুখিনিৰ পৰা শান্তি নাই আৰু মোৰ দেই পাল হেল্ল' ছাৰ এই কথা এটা আছিলে মানে এই আজি আকৌ হাগাটো ক্লিয়াৰ হোৱা নাই ছাৰ মানে সদায় বাহানা চালা ছাৰ বাহানা মৰা নাই সঁচাকৈ কিবা কিবা লাগি আছে পেটটো তাৰ পাছত এতিয়া মই কি কৰোঁ ছাৰ মানে আজি আকৌ যদি ছুটিটো পাই যোৱা হ'লে সোনকালে হাগিয়া নহ'লে এইটো চাকৰিৰ পৰা আশা এৰি দে তই কামোৰ বছ কামোৰ পেট ধেত তেৰিকা ভোকে লাগিলে দেখোন কিবা এটা খাই লওঁগৈ ৰ আকৌ হাগিব লাগিলে নে বাল একদম শান্তি নাই বে ঘৰলৈ যাব লাগিব ঐ মুকুতা কি খবৰ পালৰ খবৰৰ গুলি মাৰ খেলা হাগা লাগিছে মোৰ সোনকালে লৈ গ'ল বে বহুত লাগিছে ব'লক উঠক বল এই সোনকালে কৰ আহিব লাগিছে সোনকালে এইখন যে স্কুটিহে ৰকেট নহয় চিগনেল দিলে খতম দিলে সেই তেৰিকা সেই প্ৰভু কি কৰিলা একদম বৰ বিপাঙত পেলালা দেই এই প্ৰভু মোৰ চিটটো লেটাৰ নকৰিব আপুনি এই তোৰ চিট গুলি মাৰ এই তই গ্ৰীণ চিগনেল হোৱাৰ লগে লগে দৌৰাবি স্কুটি মই নোৱাৰিম হ'ব এই গ্ৰীণ চিগনেল হ'ব এতিয়া তই দৌৰাবি দে হ'ল মা হ'ব এতিয়া ঐ দৌৰা গৈছো লৈ গৈ থাক গৈ আছো সোনকালে গ'লগৈ নোৱাৰিছো গৈ আছো মুকুতা কি কৰিলে এইবোৰ গোটেই মোৰ স্কুটিখন শেষ কৰি পেলালে মই তোক স্কুটিখন ভালকৈ ধুই দি থৈ আহিমগৈ যা মক্কেল হাগুৰাটো চালা ভালদৰে যাবি ঐ খোজকাঢ়িলে শৰীৰ ভালে থাকে আগতে নিজৰ পেটটো ভাল কৰি ল
ইচ 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 এই গুখিনিৰ পৰা শান্তি নাই আৰু বে হেল্ল' আজি আমাৰ ডেটৰ কথাটো পাহৰি থাকিলা নাই 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 মই গৈ আছো অন দা ৱেতে আছো কি ফকতে ইংলিছ মাৰি থাকা তুমি মই হোটেলখনতে অকলে অকলে বহি আছো অফিচৰ পৰা কলৈ গুচি গলা তুমি মই পালোগে সোনকালে আহা তুমি হোটেলতে ৰখি থাকা ঠিক আছে মই গৈ আছো আৰু খানাটো কেনেকুৱা পালা ভালেই লাগিলে পিছে চিলি চিকেনৰ বাহিৰে তুমি আৰু কি ভাল পোৱা মই চিকেন কাৰী চিকেন ললিপপ তন্দুৰী KFC বাৰ্গাৰ এই সকলোবিলাকেই ভাল পাওঁ মুকুট ক'ত গ'লা মুকুট তাত কি কৰি আছা মোৰ আকৌ ক্লিয়াৰ নহ'ল ভালকে এতিয়া কি কৰিবা চ' গাইজ ক'ত যায় ৰ'ব কথাকেইটা এবাৰ শুনি যাওক সেইকাৰণে কওঁ ভালকৈ খাব লাগে ভালদৰে থাকিব লাগে এণ্ড গাইজ ভিডিঅ'টো লাইক কৰক কমেণ্ট কৰক এণ্ড লগৰবোৰকো শ্বেয়াৰ কৰক যাতে লগৰবোৰো পায় আৰু মানে বুজিছে আৰু মানে চেনেলটো বাঢ়ক আৰু সেইটোৱে আপোনালোকৰ মানে মৰম লাগে আৰু জানে নাই লাইফটো যে আনপ্ৰেডিক্টেবল মানে ক'ত কি হৈ যায় একো ধৰিব নোৱাৰি এতিয়া চাওকচোন ৰাতি যদি 2টা বজাত আপোনাৰ হাগিব লাগে সেইটো ভাল কথা হয় জানো বাৰু সেইটোৱে হ'ব এতিয়া পেটটো কিবা বিষাব ধৰিছে দেখোন ঐ কোন আছে ঐ দৰ্জা খোলে দৰ্জা